মানুহ অলপ জলদি আহিব লাগে। ইয়াৰ পৰা হাতী আহি এইফালে আহিলে বৰবাদ। নাই পতা এই নাই পতা বুলি ক'লে। নমস্কাৰ, গাড়ীৰ ভিতৰৰ পৰাই মানে ব্লগটো ঘৰৰ পৰা আৰম্ভ কৰিবলৈ পাহৰি থাকিলোঁ, তো ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। আজি হ'ল 2 ফেব্ৰুৱাৰী, ছানডে'। তো বহুতৰে ছানডে'টো ফানডে হোৱা দেখিছোঁ, তো ভাবিলোঁ আমিও আজি ছানডে'টো ফানডে কৰোঁগৈ। এতিয়া মই অকলে আছোঁ, গাড়ী চাওক গাড়ী এতিয়া খালী। তাৰপিছত যাম আৰু লওঁগৈ, দুটামান যাব। ৰাস্তাটো যে আমাৰ এইটো ৰাস্তাটো বৰ বেয়া দেই এইটো। নাই এটা ওচৰলৈ আহিলোঁ, ই বোলে গাড়ীখন গোন্ধ পালে, গাড়ীত বোলে সি উঠিবই নোৱাৰে। তো তাৰপৰা গুচি আহিলোঁ, এতিয়া আকৌ বেলেগ এটাক ল'বলৈ আছে। মানে আমি এতিয়া মেইনকৈ 5টা ওলাইছিলোঁ, এতিয়া ই নাযায় যেতিয়া 4টা হ'মগৈ। মই যাম, মইতো যাবই লাগিব। তাৰপিছত বিতুপন দা, নয়ন আৰু হুস্কাই দেখাম, মই চবকে দেখাম আজি এটা এটাকৈ। মানে দেখিছে আপোনালোকে, দেখিয়ে থাকে ভিডিঅ'ত, তথাপিও আজি ভালকৈ তাৰমানে এইটোৱে আমুক এইটোৱে তমুক বুলি কেনে দেখাম আৰু। ৰাস্তা পিছে অকল এইটোৱে বেয়া দেই, বাকী ৰাস্তাবোৰ আমাৰ ভাল। এইটো ৰাস্তা দেখি আমাৰ গোটেই গাঁওখন জাজ নকৰিব, ৰাস্তা অকল এইটোহে বেয়া। বাকী আমাৰ পথাৰলৈ যোৱা ৰাস্তাটো পকা। এতিয়া যাম এইফালে লেফ্ট চাইডে, তাক বিতুপন দাক লৈ আকৌ এইফালে যাবলৈ আছে। বিতুপন দাহঁতৰ ঘৰ পালোহি। ইয়াত ঘূৰাব নোৱাৰি, গাড়ীখন ঘূৰাই আনোগৈ ৰাস্তাত, এই ইয়াত তিনিআলিত। ইয়াক লৈ ল'লোঁ। এতিয়া নয়ন আৰু হুস্কাইক ল'বলৈ যাম। এইটো আমাৰ হুস্কাই, ই যাব, সেইটো বিতুপন কৰাই দিয়ক। সেইটো মহাশয় কইনা খোজ দি আহি আছে। মানুহ অলপ জলদি আহিব লাগে, হে যাব লাগে আৰু। ডিগবৈ ফালে গৈ আছোঁ, বাবা থৈ মন গ'লে ক'ৰবাত সোমাই দিম আৰু। ক'ত যাম বুলি কেনে এতিয়ালৈকে ডিচাইড হোৱাই নাই একো। এতিয়া আমি যাম ৰাইট, লেফ্ট চিধা গ'লে আমি পামগৈ এইফালে কাকপথাৰ, ডুমডুমা। এতিয়া টিংৰা পালোহি, ডাইৰেক্ট চিধা যদি যাওঁ আমি ডিগবৈ পামগৈ। আমি চিধা নাযাওঁ এতিয়া, ৰাস্তাতে ডিচাইড হ'ল যে এইফালে নাজিয়াটিং বুলি কেনে জেগা এটুকুৰা আছে, তাত বিৰাট ধুনীয়া, গৈ লওঁ তালৈ। ইয়াত তামাম ভিৰ। আমি যাম এতিয়া নাজিয়াটিং পিকনিক স্পট, 8 কিলোমিটাৰ, তাত যাম। ডাইৰেক্ট গৈ থাকিলে আপোনালোকে হানচৰা হৈ ডুমডুমা ওলাব পাৰিব। পहुঁচ গয়া নাজিয়াটিং তামুলী পৰ্যটনস্থলী। ৱাও, এলিফেণ্ট এফালে পৰ্যটনস্থলী, এফালৰ পৰা হাতী আহিলে চেচ চাওঁ ন। হাতী ওলাই নাই ইয়াত, ইয়াৰ পৰা হাতী আহি এইফালে আহিলে বৰবাদ। জেগাটো পিছে ভালেই, শান্ত আৰু। এইফালে ৰিজাৰ্ভখন আছে, এইখন দলংখন, সৌফালে পিকনিক খাই আছে মানুহবোৰে ইয়াত। কি যাওঁগে নেকি? গৰম গৰম পকৰি, বতৰটো ডাৱৰীয়া। কোনে বনাব? ওলাই দিওঁ এতিয়া ইয়াৰ পৰা লাহেকৈ। এতিয়া ক'ত যাওঁ ন? কেইটকা ক'ত যাওঁ এতিয়া? জেগাটো বিৰাট ধুনীয়া বনাইছে ন, আগতে একোৱেই নাছিলেচোন, অকল দলংখনহে আছিলে। ইয়াৰ পৰা ওলাই দিলোঁ এতিয়া। এফালে হাতী নোলাইতো, ডিগবৈ ৰোডটো পালোহি এতিয়া, এফালৰ পৰা নাজিয়াটিং ফালৰ পৰা আহি এতিয়া ৰখি আছোঁ। ইয়াত ক'ত যাওঁ তাকে ডিচাইড হোৱা নাই, সেইকেইটা ক'বই নোৱাৰিছে ক'ত যাওঁ। ঐ খেতকে ক না ক'ত যাওঁ, কচোন ক'ত যাওঁ? নয়ন লক্ষ্মী সৰস্বতী পূজাত লক্ষ্মী নেদেখে, সৰস্বতী পূজাত সৰস্বতী দেখে। আজি আকৌ সৰস্বতী পূজা পতাই নাই, নাই পতা এই নাই পতা বুলি ক'লে। ঐ খেতকে ঘৰলৈ যা নকবি দেই, আজি মই সময় পাইছোঁ না। সেই লাষ্টত এতিয়া ডিগবৈটো ডিচাইড হ'ল, এতিয়া ডিগবৈলৈ গৈ আছোঁ। কিন্তু ডিগবৈৰ পৰা এতিয়া কলে যাওঁ সেইটো নাজানো।
তই ইংলিছো জান বা হে গো ইট দ্য ফ্ল' বোলে বাৰু ডিগবৈ পাই লওঁগৈ পোৱাততো ডিগবৈ পালোহি এতিয়া কিন্তু ক'লৈ যাওঁ তাকেহে এতিয়া অঁ এইফালৰ পৰা এতিয়া যাওঁতে যাম বোলে আহোঁতে ডিগবৈ পাৰ্ক হৈ গুচি আহিম ডিগবৈ পাৰ্কখন নোসোমাওঁ নেকি তাত নোসোমাওঁ ন তাত নোসোমাওঁ এইকেইটা মতা কঠীয়াকেইটাৰ লগত কি ডিগবৈ পাৰ্কত সোমাম ই হোষ্টেললৈহে আহিছে তই চালা হোষ্টেললৈহে আহিছ এইফালৰ পৰা এনেই ঘূৰি আহিলোঁ অলপ এতিয়া ইউটাৰ্ণ মাৰি ডিগবৈ পাৰ্কখন অলপ বাহিৰৰ পৰাই চাই আকৌ যাওঁগৈ মাকুমলৈ মানে ঘৰলৈ নাযাওঁ বাৰু মাকুম ফালে যাম তাৰপিছত মাকুমত ভোজ খাই ক'ৰবাত চাহ খুৱাব কফি খুৱাব গোটেইখন ঘূৰি পকি ডিগবৈ ৰিফাইনেৰীৰ ওচৰ পালোহি এইটোৱে ডিগবৈ ৰিফাইনেৰীটো এছিয়াৰ প্ৰথম অইল ৰিফাইনেৰী ডিগবৈ ৰিফাইনেৰীটো একদম কাষতে ডিগবৈ পাৰ্কখন লাগি আছে লগত যিহেতু পৰিয়ে নাই তো পাৰ্কত সোমাই কি লাভ হ'ব তো পাৰ্কখনক দূৰৰ পৰাই হেল্ল' বুলি কৈ গুচি আহিলোঁ হৈ গ'ল আৰু এতিয়া ডিগবৈ অলপমান ঘূৰিলোঁ মেলিলোঁ ডিগবৈ পাৰ্কখন বাহিৰৰ পৰাই চালোঁ এতিয়া ওলাই যাওঁ এবাৰ ছানডেটো ফান কৰিবলৈ গৈ কিবাহে হ'লচোন ইয়াৰ পিছত মাকুমলৈ আহি এইকেইটাৰ লগত আবতৰীয়া বিহুকে মাৰি দিলোঁ